हेलो गाइस কি খবৰ আপোনালোক হয়তো সকলো জানে যে টিকটকত যদি দুই এজন ফলোৱাৰ্স যদি বাঢ়ি যায় তেন্তে সিহঁতৰ লেভেল কিমান বাঢ়ি যায় ঠিক তেনেকৈ এজন মহাপণ্ডিতৰ বহুত লেভেল হৈছে কিন্তু এজন মহাপণ্ডিতৰ ওপৰত মই অলৰেডি ভিডিঅ' বনাই থৈছো বৰ্তমান ভাৰতৰ পৰা টিকটকে বিদায় ল'লে টিকটকে ভাৰতৰ পৰা বিদায় লোৱা আগমুহূৰ্তত টিকটক ষ্টাৰবিলাকে যিহে মাষ্টাৰ প্লেন মাইণ্ডত খেলালে নহয় সেইটো আপুনি জানি আচৰিত খাব दुनिया में कहीं देखा ही नहीं। गाइस जैसा कि आप देख सकते हैं टीवी में टिकटॉक बैन हो गया इंडिया में तो आप मुझे इंस्टाग्राम आईडी पे फॉलो कर सकते हैं। ये मेरा इंस्टाग्राम का चैनल है, आप मुझसे यहाँ से जुड़ सकते हैं। अगर मेरी वीडियोस पसंद है तो जाके आप प्लीज इंस्टाग्राम पे फॉलो कर लीजिए। यहाँ पे जाओगे आपको यूट्यूब और इंस्टाग्राम दोनों मिल जाएगा, आप जाकर फॉलो कर सकते हो। इंस्टाग्राम पे बनाऊंगी वैसे एंटरटेन करूंगी जैसे टिकटॉक पे करती थी। आप इंस्टाग्राम पर फॉलो कर लो अगर थोड़ा दोबारा देखना है तो, नहीं तो फिर भीड़ में खो जाऊंगा मैं। हाँ আমাৰ ভাৰতৰ মানুহবিলাক ইমোশনেল ব্লেকমেইল কৰিলে ব্লেকমেইল হৈ যায় কিন্তু এবাৰ আমাৰ ভাৰতৰ মানুহবিলাকক ইমোশনেল ব্লেকমেইল কৰিব নোৱাৰা কাৰণ তোমালোকৰ ছুটিয়ামিবিলাক আমি আগতে গম পাই গলো কিন্তু আগতীয়াকৈ যিসকলে ইনষ্টাগ্ৰামত ফলো কৰিলে তেওঁলোকে এতিয়া ইনষ্টাগ্ৰামৰ পৰা আঁতৰিব বিচাৰিছে চ' আজি লৈ আহিছো যে আমাৰ ভাৰতৰ পৰা টিকটকে বাই বাই কৰাৰ পাছত আমাৰ ভাৰতৰ মানুহবিলাকৰ ৰিয়েকশ্যন কেনেকুৱা ধৰণৰ হ'ল চ' তেনে বলা ভিডিঅ'টো মই আৰম্ভ কৰোঁ আৰু আপুনি ভিডিঅ'টো এনজয় কৰক पागल रूप में घायल पहाड़िया मन गोरी तोरे साथ में रह के खेती करके। आप लोगों को पता है इंडियन गवर्नमेंट ने 59 ऐप जो भी चाइना के थे वो बैन कर दिए जिसमें से एक ऐप था टिकटॉक और मैं टिकटॉक यूजर हूँ पर डोंट वरी टिकटॉक की वजह से हम नहीं थे हमारे वजह से टिकटॉक था तो बस एक प्लेटफॉर्म की जरूरत है हमारे अंदर तो टैलेंट है हम तो कौन से भी प्लेटफॉर्म पे परफॉर्म कर देंगे हाँ এটা কথা সঁচা যদি আপোনাৰ টেলেণ্ট আছে তেন্তে আপোনাৰ ভিডিঅ' য'তে ত'তে চলি যাব যদি আপোনাৰ টেলেণ্ট নাই কি হ'ব এই জীবন তুমি টিকটক নহলে ঠিক তেনেকৈ এজন দাদালে চাৰিজন দাদাৰ টেলেণ্ট কিন্তু এতিয়া যাৰ টেলেণ্ট নাই তেওঁলোকে টিকটক যোৱাৰ পিছত এনেকৈ এনজয় কৰিবলৈ দুখ কৰিছে অ' বালক চব ডিলিট হৈ গ'ল গেলাৰীত চেভ কৰি থ'ব নোৱাৰিলা তুমি এই বালকজনৰ কন্দা ভিডিঅ'টো চাই মই ভাবিছিলোঁ যে তেওঁলোকৰ ঘৰত কোনোবা মানুহ মৰিলে বুলি কিন্তু মই লাষ্টতে গম পালোঁ যে এই বালকজনৰ কন্দা কাৰণ হৈছে টিকটকটো ইয়াৰ পৰা বাই বাই দিয়াৰ বাবে ৱাও শুনো মুনু ভাইটি তুমি মোবাইলত ফোন কেমেৰা চাওঁতে চাওঁতে পাহৰি গৈছা যে টিকটক এপটো হৈছে চাইনা দেশৰ তুমি কেনেকৈ তুলনা কৰিব পাৰিলা টিকটকক ফেচবুক হোৱাটছএপৰ লগত ভাইটিখন তুমি ভাবি আছা যে ফেচবুক আৰু হোৱাটছএপটো চীনা এপ বুলি তেনে মই ক'ব বিচাৰিছোঁ ফেচবুক আৰু হোৱাটছএপটো চীনা এপ নহয় কি ভাল কৰিবৰ কাৰণে ফেচবুক আৰু হোৱাটছএপটো ডিলিট কৰি দিব অলপতো মাথা লগা না ফোন কেমেৰা চাই চাই কেলা माफ करना मैं गुस्से में इधर उधर निकल जाता हूँ হেৰি তোমাৰ গাখীৰ খোৱা দাঁতকেইটা হৈলে নে এবাৰ ভালকৈ চাই ল'বা কেলা কথাকেইটা ভালকৈ ফুটা নাই একদম টিকটকৰ এপৰ লাগিছে তাৰি আইও এইটো বয়সত তোমাৰ এতিয়া টাংগুটি আৰু লুকাবু খেলাৰ বয়স তোমাৰ সেই টিকটকত ফোন কেমেৰাটো লৈ পিনে কৰি থকা বয়স নহয় যোৱা টাংগুটি আৰু এইবিলাক কিবা লুকাবু খেলাগে টিকটক বন্ধ হ'ব বা এইগৰাকী বাইদেউ গম পাইছে যে আমাৰ ভাৰতৰ পৰা টিকটকে বাই বাই দিব বুলি বা বাইদেউ আপুনি যে গম পাইছে তাৰ কাৰণে আমি বহুত সুখী অৰ্ডাৰ দিয়ে দিলে সকলোকে বহুত মিছ কৰি আমি আকৌ বহুত মিছ নকৰোঁ নহয় আকৌ আমি আকৌ ভালে পাইছোঁ খুব কম দিনৰ ভিতৰত মোক বহুত বেছি মৰম দিলা তোমালোকে তাৰ বাবে তোমালোকক বহুত 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 মিছ কৰি বা বাইদেউ ভাৰতৰ পৰা টিকটকটো নেযাওঁতে আপুনি প্ৰমাণ কৰিলে যে আপুনি কিমান স্বাৰ্থপৰ বাইদেউ আপোনাক আমি ইমান মৰম দিলোঁ কিন্তু আপুনি আমাক কি বুলি কৈছে বহুত বহুত মিছ কৰি ইমান মৰম চেনেহ দিয়াৰ কাৰণে বহুত মিছ কৰিম আপোনাক ইমান মৰম চেনেহ দিয়াৰ কাৰণে আমাক ধন্যবাদ দিব লাগে আপুনি আমাক মিছ কৰিব নালাগে ভাগ চালা ভচৰিকে इंडिया से टिकटॉक तो जा रहा है ना जाए मैं नहीं रहूंगी অ' নাইচ গুড গাৰ্ল ছোৱালী হ'লে এনেকুৱাই হ'ব লাগে ন কিন্তু পাছলৈ বা কেনেকুৱা নতুনকি দেখা চাওঁ पर एक बात प्ले स्टोर भैया याद रखना कि मैं इंडिया का कोई भी टिकट मित्रों पता नहीं कौन से चित्रों एप्स मैं डाउनलोड नहीं करूंगी बाय এইবিলাকে হৈছে এইবিলাক ছোৱালী যিবিলাকে নিজৰ ঘৰত জুই লগায় যদি ঘৰৰ মানুহ এটা উন্নতি পথত আগবাঢ়ি গৈছে তেনে তেওঁলোকক নিগেটিভ কৰি তললৈ ঠেলি দিয়া যদি ঘৰৰ মানুহ এটা ভাল কাম কৰিছে চ' সেই ঘৰৰ মানুহটোকে বেয়া বদনাম দিয়া वैसे एक बात तो सच हो गया कि मैं लाइफ में जिसको भी दिल से चाहती हूँ ना वो मुझसे दूर हो जाता है चाहे वो इंसान हो जानवर हो या टिकटॉक हो অ' বাইদেউ আপুনি যদি টিকটকৰ প্ৰেমত যদি ইমানে আগলা বগলা হৈছিলে যাওক কেলা চিনো এটাক পটাই লৈ পিনে তালৈ বিয়া হৈ গুচি যাওক আপোনাকনো কোনে লৈ যাব হিন্দী বাহিৰে আপুনি বেলেগ ভাষা জানে জানো চীনা দেশলৈ যাবৰ কাৰণে
हाँ तो टिकटॉक बंद हो रहा है ना, तो सब लोग खुश हो कि टिकटॉक बंद हो रहा है। जाओ बाय। ओ क्यों हैप्पी নহ'ম বাৰু বহুত হেপি 5 মিনিট টিকটক ভিডিঅ' চাব নোৱাৰি 50% আপোনাৰ ডাটা ইউজ বুলি আহি যায় থট্টৰি নিউজ কাক বোলে এওঁলোকক সোধা যিসকলে এজন মহাপুৰুষৰ ইণ্টাৰভিউ ল'বলৈ গ'ল নিউজ এইবিলাকহে নিউজ ন এজন মহাপুৰুষৰ লেভেলৰ কথা মইনো কিনো কম আপোনালোকে নিশ্চয় হাতখন আৰু মুখৰ এক্সপ্ৰেছন দেখি গমেই পালে যে এজন মহাপুৰুষৰ লেভেল কিমান আৰু এজন মহাপুৰুষৰ ওপৰত মই অলৰেডি ভিডিঅ' বনাই দিছোঁ আৰু আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই তেন্তে আপোনালোকে ওপৰৰ আই বাটনত ভিডিঅ'টো পাই যাব চ' আপোনালোকে চাই ল'ব পাৰে যদিও তোমাৰ ভাল নাম মৃণাল কিন্তু প্ৰিন্স নামে তুমি বিখ্যাত আছিলা বহুত ভাল ভাল টিকটক কৰিছিলা আপোনালোকে নিশ্চয় দেখা পাইছে যে কৰোণাৰ কাৰণে সাংবাদিকসকলে স্পীকাৰৰ আগত কিবা প্ৰটেকশ্যন লগাই লৈছে কিন্তু এই মহাপুৰুষজনৰ মুখত একো নাই সাংবাদিকসকলে নিজৰ স্বাস্থ্যৰ কাৰণে সেই প্ৰটেকশ্যনখন লগাইলে কিন্তু আমাৰ এই মহাপুৰুষজনে সেইখন পিন্ধিবলৈ পাহৰি গ'ল কাৰণ যদি মুখৰ সেইখন পিন্ধিলে তেন্তে মুখৰ লেভেলটো দিব নোৱাৰিব ন ফটোৱা কথা নহয় না মা 856টা ভিডিঅ' বনাওঁতে কেনেকুৱা কষ্ট হৈছিলে মইহে গম পাওঁ 856টা ভিডিঅ' বনাওঁতে কেনেকুৱা কষ্ট হৈছিলে মইহে গম পাওঁ হা আপুনি ফটো কথা বুলি ভাবিছে নি 856টা ভিডিঅ'টো বাদেই দিয়ক যিবিলাক মুখত মেকআপ স্কাপ কৰিছিলে আৰু সেই মেকআপ স্কাপবিলাক ক'ৰ পৰা ঘূৰাই পাব মুখৰ মেকআপৰ কাৰণে পাউডাৰখিনি গৈছে আৰু ভিডিঅ'ত ইফেক্ট দিবৰ কাৰণে যিবিলাক পাউডাৰ ছিটাইছিলে সেইবিলাক পাউডাৰ কোনে দিব যেনেকৈ এই ভিডিঅ'টোত পাউডাৰখিনি খৰচ হৈছে কানি থাকিলে তো পাই যাবি হা সঁচা কথা যে আপুনি কান্দি থাকিলে ভিডিঅ'বিলাক ঘূৰাই নাপায় কিন্তু তাতকৈ বেছি সঁচা কথা যে আপুনি কান্দি থাকিলে তাতকৈ বেছি ভাইৰেল হৈ যাব ভাৰতত টিকটক বন্ধ হোৱাৰ কাৰণ বহুত আছে তাৰ ভিতৰত মই আপোনাক এটা ভিডিঅ' দেখাই দিছোঁ যিটো ভিডিঅ'ত আপুনি প্ৰমাণ সহকাৰে পাই যাব If you're fucking happy and you motherfucking know it's not motherfucking hey hands. If you're fucking happy and you motherfucking know it, and you really motherfucking wanna motherfucking show it. If you're motherfucking happy and you motherfucking know it's not motherfucking hands. বাইদেউ আপুনি হাতে মাৰি যিটো মজা পাইছে তাতকৈ আপুনি দাখন আনি ঘূপাই দিয়ে তাতকৈ বেছি মজা পালেহেঁতেন बहुत बड़ी गलती हुई मोदी जी को प्राइम मिनिस्टर बना के जैसे बूंद बूंद से तालाब भरता है ना वैसे ही छोटे कलाकार से ही बड़ा कलाकार बनता है मोदी जी आपने टिकटॉक बंद करवा के बहुत बड़ी गलती की छी मोदी जी छी বাইদেউজনী লেভেলৰ কথা মইনো কিনো কম চিনা এটাৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰীক চিচি কৰিলে চি এতিয়া চিচি আৰু চুচু কৰি লাভ নাই চিনা পালে গৈ खत्म बाय बाय टाटा गुड बाय गया টিকটকে বাই বাই দিয়াৰ পাছত টিকটক ষ্টাৰবিলাকে ইউটিউবত আহি হাগিব লৈছে কিন্তু ইউটিউবত আহি হাগুনতে সিহঁতৰ কি অৱস্থা হৈছে চাও Yes! 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 बंद करने से कोई भी फायदा नहीं होने वाला अगर हम चाइनीज आइटम को बाइकआउट भी कर देंगे तो उनसे ज्यादा नुकसान हमारा हो जाएगा कि हमने जो स्टॉक कर रखा उसको क्या करें उसका कोई है हल हम यहाँ आए हैं पूछने के लिए कि मोदी जी का आज भाषण से क्या उम्मीद थी क्या नहीं तुम यहाँ चाइनीज ऐप पे चले गए टिकटॉक बनाते थे क्या टिकटॉक वगैरह से कोई नहीं अपना यही टिकटॉक बना हुआ दुकान है এই ৰিপৰ্টাৰজনকনো মইনো কি ক'ম এইটো পৰা দিল যে চেলুট এইটো পৰা খাৰা লৈ ল'লে তেওঁ You deserve a salute from my side. মই তোমালোকক শেষত এটা কথাই ক'ব বিচাৰিছোঁ টিকটক যোৱালৈ ইমান মাথা মাৰি লাভ নাই টিকটকৰ নিচিনা আমাৰ ভাৰততো বহুত এপ আছে যিবিলাক তোমালোকৰ প্ৰতিভাবিলাক দেখাব পাৰিবা চ' আজিলৈ ভিডিঅ'টো শেষ কৰি দিছোঁ মোৰ আগৰ ভিডিঅ'টো প্ৰথম ভিউৱাৰ্ছগৰাকীৰ লগতে ভাল লগা দুটা কমেণ্ট মই স্ক্ৰীনত দেখাই দিছোঁ আৰু যদি তোমালোকে মোৰ ভিডিঅ'টো নতুনকৈ চাইছা তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি এনেকুৱা ধৰণৰ ফাল্টু ফাল্টু ভিডিঅ'বিলাকৰ নটিফিকেশ্যন যদি পাবলৈ মন আছে তেন্তে বেল আইকনটো প্ৰেছ কৰি দিবা মানে দবাই দিবা আৰু যদি তোমালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই তেন্তে ফ'ল' কৰি ল'ব পাৰিবা যদি তোমালোকৰ মন যায় আৰু আগৰ ভিডিঅ'ত তোমালোকক মই লাইকছ খুজিছিলোঁ 65টা কিন্তু তোমালোকে 100ৰ ওপৰত লাইকছ দি দিলা ইমান মৰম আৰু ছাপোৰ্ট কৰাৰ বাবে অশেষ ধন্যবাদ দিছোঁ তোমালোকক আৰু এই ভিডিঅ'টো তোমালোকক মই লাইকছ বিচাৰিছোঁ অনলি 70টা মোৰ বিশ্বাস তোমালোকে এইটো কমপ্লিট কৰি দিবা চ' একেবাৰে শেষত কৈছোঁ আজিলৈ ভিডিঅ'টো শেষ কৰি দিছোঁ পুনৰ এটা নতুন ভিডিঅ'লৈ লগ পোৱাৰ আশাৰে আজিলৈ বাই